বোৱাৰী আহি পালি মই ইমান সময় মূৰত প্ৰথম মোৰ নাতি জন্ম পাইছে কেনে হৈছে চাং চাং মই ধুনুতো অলপ সময় মই অলপ লৈ আহো কি কৰে আপুনি কি কয় দোকান দিলে মই 6-7টা জন্ম আৰু ঘিউ মৌ খাই ডাঙৰ হ'ল আৰু এতিয়া কি ডক্টৰৰ কথা মতে হেৰি কৰা ঘিউ মৌ নহয় আমাৰ দিনত 6-7টাকে গৰু জন্ম দিলো প্ৰথমতে গৰুৰ জন্ম পালি আমি গাখীৰখিনি ফেলাই নেদো নেকি ছাগলৰ জন্ম পালি আমি ফেলাই নেদো নেকি আৰু এতিয়াহে কি ডাক্তৰৰ কথা মতে গাখীৰ খোৱা নহ'ব মই ঘিউ মৌ অলপ দিবাই লাগিব ধৰিত্ৰী আহিলে তোমালোক মই গম পাই বোলো তোমাক সোমাই যাওঁ আছে নহয় ভালে আছে মাইনা হৈছে নেকি ধৰিত্ৰী কি কৰিব ওলাইছে বোৱাৰী আমি প্ৰথমতে চলি জন্ম পালি আমি ঘিউ মৌহে দিছিলো আগতে ঘিউ মৌ দিছে এতিয়াহে বোলে কিবা মাকৰ গাখীৰ খুৱাই প্ৰথমতে এইটোতো নহয় খুৰী আপোনালোকৰ এইটো ভুল ধাৰণা আজিকালি সেই দিন নাই নহয় আমাৰ দিনতে আছিল সেইটো হয় এতিয়া কিন্তু সেই দিন নাই নহয় এতিয়া শিশু এটা জন্মৰ লগে লগে মাকৰ আধা ঘণ্টাৰ ভিতৰত গাখীৰ খুৱাব লাগে আৰু সেই গাখীৰক কলষ্ট্ৰম বুলি কয় এই কলষ্ট্ৰম খোৱালে শিশুটো নিৰোগী হয় স্বাস্থ্যৱান হয় আৰু এই গাখীৰতে বহুত তাৰমানে বেমাৰৰ বীজাণু নাশ কৰিব পৰা হয় নেকি আমি খবৰ এখনি ল'ব আহিলো ওজন কিমান হৈছিল কিমান পালা 2 কিলো 8 বাইদেউ ৰ'ব খুৰী এতিয়া কি কৰিব ওলাইছিল জানেনে খুৰী এতিয়া ঘিউ মৌ খুৱাব ওলাইছিল চাওকচোন আমি প্ৰথমতে দিছো তাৰপিছতে মাকৰ গাখীৰ খোৱা নহয় খুৰী এইবিলাক ভুল ধাৰণা এতিয়া ঘিউ মৌ দিব নোৱাৰি নহয় হয় বাইদেউ মই তাকে বুজাই আছো মামাইহে নুবুজে খালি ঘিউ মৌ খুৱাওঁ বুলি কৈ আছে নাই খুৰী সেইদিন নাই নহয় এতিয়া চায়েন্স বহুত আগুৱাই গ'ল এতিয়া জন্ম পোৱাৰ লগে লগে মাকৰ গাখীৰ খাব আধা ঘণ্টাৰ ভিতৰতে মাকৰ গাখীৰ এই গাখীৰ খোৱাৰ ফলত শিশুটো নিৰোগী হৈ থাকে বেমাৰ আজাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে আৰু মাকৰ গাখীৰ খুৱাই থাকিলে মাকতো ভালে থাকে মাকৰ ব্ৰেষ্ট কেঞ্চাৰ হ'ব নোৱাৰে বা শিশুটোকো বেলেগ বেমাৰে পটককৈ আক্ৰমণ কৰিব নোৱাৰে হয় নেকি মাকৰ গাখীৰ পানী চেনি ঘিউ মৌ একো নালাগে খুৰী আপুনি ভুলতো পম্পীক জোৰ জবস্তি নকৰিব কেঁচুৱা কি অকল 6 মাহলৈ তাই গাখীৰে খাব দিব তাই গাখীৰতে ভিটামিন মিনাৰেল আৰু গোটেইবিলাক বস্তু তাতেই পাব পানীখিনিও আনকি নোখোৱাব পানীও খুৱাব নালাগে তাত গোটেই ভিটামিন মিনাৰেল গোটেই তাতেই আছে নালাগে খুৰী আপুনি ভুল ধাৰণা এইটো নকৰিব তাইক তাৰমানে পম্পীকৰ ভাল ধৰণে খাদ্য পাতি খুৱাব তেতিয়াহে তাই গাখীৰ সম্পূৰ্ণকৈ পাব তেতিয়া মাক আৰু মানে কেঁচুৱাটি দুয়োটা ভালে থাকিব তাইক বেছি জোৰ জবস্তি নকৰিব আৰু খুৰী পম্পী হেৰি কৰিবা তুমি গাখীৰ খুৱাওঁতে সদায় চাফ চিকুণ কৰি নিপুলটো তেতিয়াহে বাচ্চাটোক মুখত দিবা দেই পম্পী তুমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতে মাইনাটো ৰাখিবা আৰু খুৰী এটা মনত ৰাখিব তাই কেঁচুৱাটো ডাঙৰ আহিব লাহে লাহে মাকৰ গাখীৰ কমি আহিব তেতিয়া আপোনালোকে বেলেগ আহাৰ নোখোৱাব টেমাৰ গাখীৰ একদম নোখোৱাব তাইক ভালকৈ খুৱাব তাই ভালকৈ গাখীৰ খাবলৈ পালে তাই গাখীৰ এনেই বাঢ়িব তেতিয়া 6 মাহলৈ নিশ্চয় গাখীৰ পাব আপোনালোকে তাই খোৱা-বোৱাৰ প্ৰতি বিশেষ যত্ন ল'ব নহয় কি কৈছো এতিয়া বুজি পালি নে তই বাইদেউসকলে কি বুজাই দিলে এতিয়াহে পালো আপোনালোকে যিখিনি এই ভুল ধাৰণা আছিল আমাৰ দূৰ কৰি দিলে লগতে মাক বহুত ভুল ধাৰণা আছিল আগৰ নীতি নিয়মত চলা মানুহ গতিকে আহক ৰাইজ আহক ওলাই আহক সকলোৱে আমি মিলি আজি সংকল্প লওঁ আহক ৰাইজ আহক আমি আজি সকলোৱে মিলি সংকল্প লওঁ সমাজত চলি থকা কিছুমান ভুল ধাৰণা আমি দূৰ কৰোঁ শিশুক 6 মাহলৈ মাকৰ গাখীৰ খুৱাওক শিশু সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰে মাকক গাখীৰ খুৱাব লাগে শিশুক 6 মাহলৈ কেৱল মাকৰ গাখীৰেই খুৱাওক শিশুক কমেও 2 বছৰলৈকে মাকৰ গাখীৰ খুৱাওক আৰু যদি শিশুটোৱে বিচাৰে তেনেহ'লে তেওঁক খুৱাই থাকক
শিশুৰ 6 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে মাকৰ গাখীৰৰ লগতে গতা আহাৰ আৰম্ভ কৰক। শিশুৰ জন্মৰ লগে লগে মাকৰ দাঁত হালধীয়া, যাক আমি কলষ্ট্ৰাম বুলি কওঁ, সেইটো খুৱাবলৈ আৰম্ভ কৰক। বিশ্ব মাতৃ দুগ্ধ সপ্তাহ পালন কৰক।